নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকক আজিৰ এই ভিডিঅ'ত জনাম যে আপোনালোকৰো কেতিয়াবা মোবাইল ডাটা যিটো নেকি ইণ্টাৰনেট ডাটা শেষ হয় নেকি সোনকালে, অৰ্থাৎ 2GB ইণ্টাৰনেট ডাটা এদিনৰ আগতে শেষ হয় নেকি বা 12 ঘণ্টা 14 ঘণ্টাৰ আগতে শেষ হয় নেকি। যদিহে আপোনালোকৰ মোবাইল ডাটা ইণ্টাৰনেট ডাটা যদি বহুত সোনকালে শেষ হয়, তো আপোনালোকক এই ভিডিঅ'ত জনাম যে আপুনি 1GB ডাটা সম্পূৰ্ণ আপুনি দিনটো কেনেকৈ ইউজ কৰিব পাৰিব, গোটেই দিনটোৱে ইউজ কৰিব পাৰিব, অৰ্থাৎ এদিন আপুনি সম্পূৰ্ণ ইউজ কৰিব পাৰিব কেনেকৈ, সেই বিষয়ে আপোনালোকক কেইটামান ছেটিং জনাম। আৰু সেই ছেটিং কেইটা কৰিলে আপোনাৰ ইণ্টাৰনেটৰ পৰা প্ৰব্লেমটো কম হ'ব, অৰ্থাৎ যিটো নেকি আপুনি 2GB 1.5GB বা 1GB ডাটা আছে সেইখিনি সোনকালে শেষ নহ'ব, যিমান ভিডিঅ' বা চিনেমা চালেও। তো বলক তেনেহ'লে আমি মোবাইল স্ক্ৰীণত গৈ আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই থওঁ, যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ন'টিফিকেশ্যন বেল আইকন প্ৰেছ কৰি ল'ব, যাতে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড দিম ইউটিউব চেনেলত তেতিয়া পোনপ্ৰথমে আপোনাৰ ওচৰত ন'টিফিকেশ্যন যায়। তো বলক তেনেহ'লে আমি মোবাইল স্ক্ৰীণত গৈ ভিডিঅ'টো দেখুৱাই আছোঁ। চাওক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকৰ যিটো নেকি ফোনৰ এটা ছেটিং থাকে, মেইন ছেটিং দেখিছে নহয়, এই ছেটিং অপশ্যনটো দেখিছে আপোনালোকে, এই যিটো নেকি অপশ্যন দেখিছে এই ছেটিংটোত আপোনালোকে ক্লিক কৰিব। পোনপ্ৰথমে তাত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰে। এই চাৰ্চ বাৰটো যে দেখিছে আপোনালোকে, এই চাৰ্চ বাৰত টাইপ কৰিব ডাটা ইউজেছ বুলি, ডাটা ইয়াত আহিছে নহয় আপোনালোকে দেখিছে, এই যিটো নেকি অপশ্যন দেখিছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। আৰু দেখিছে আপোনালোকে ইয়াত আপোনাৰ ফোনত যিমানবোৰ এপ আছে, এপ ডাউনলোড হৈ আছে, সেই গোটেই এপবোৰ ইয়াত শ্ব' কৰিছে দেখিছে নহয়। তো এতিয়া আপোনালোকে কি কৰিব, আপোনাৰ যিটো নেকি এপত বেছি ইণ্টাৰনেট ডাটা শেষ হয়, অৰ্থাৎ বেছি লাগে, তো সেই এপটো অন কৰিব। ধৰি লওক মই ফেচবুকটো অন কৰিছোঁ নহয় জানো। আৰু এতিয়া ইয়াত দেখিছে আপোনালোকে তলৰ এটা অপশ্যন দেখিছে বেকগ্ৰাউণ্ড ডাটা। এই যে বেকগ্ৰাউণ্ড ডাটা অপশ্যনটো দেখিছে, এই বেকগ্ৰাউণ্ড ডাটাটোত এইটো এনেবল হৈ আছে আৰু এইটো আপোনালোকে ডিচেবল কৰি দিব, অৰ্থাৎ এনেকৈ অফ কৰি দিব। আৰু অফ কৰিলে কি হয়, আপোনাৰ যিটো নেকি ইণ্টাৰনেট ডাটা সেইটো বহুত কম ইউজ হ'ব। কাৰণ কিয় জনাইছোঁ, এইটো যদি আপোনালোকৰ অন থাকে এনেকৈ, তেনেহ'লে এটা কাৰণ হৈছে কি, আপুনি যেতিয়া ফেচবুকটো অন কৰিছে নহয় জানো, ফেচবুক অ'পেন কৰিছে আপোনালোকে আৰু তাত ভিডিঅ' ফটো যিকোনো মানে অপশ্যনবিলাক চাইছে, ব্ৰাউজ ফিচাৰত যিবিলাক আহে সেইবিলাক চাইছে আপোনালোকে। তাৰপিছত আপুনি ভাবিছে যে মই ফোনটো ফেচবুকৰ পৰা কাটি দিছোঁ, ফেচবুকৰ পৰা মানে হোম পেজত আহিলোঁ, তাৰপিছত স্ক্ৰীণ লক কৰি ক'ৰবালৈ গুচি গ'লোঁ বা মোবাইলটো পকেটত ল'লোঁ। আপুনি ভাবিছে যে মোৰ ফোনত ডাটা ইউজ হোৱা নাই বুলি, আৰু আপুনি ডাটাটো অফ কৰা নাই নহয় জানো। তো তেনে ক্ষেত্ৰত কি হয়, আপুনি যিটো নেকি ডাইৰেক্ট ডিছকানেক্ট কৰি দিছে ফেচবুকৰ পৰা, তো আপোনাৰ সেই ফেচবুক পেজত আপোনাৰ যিটো বেকগ্ৰাউণ্ড ডাটা সেইটো ইউজ হৈয়ে থাকে। তো তাৰ কাৰণে আপোনাৰ ডাটা সোনকালে শেষ হয়। তো আপুনি যদি এইটো অফ কৰি ৰাখে, তেনেহ'লে আপোনাৰ যদি ফেচবুকটো অন কৰিছে তাৰপিছত আপুনি অফ কৰি দিছে, তেনেহ'লে যিটো নেকি বেকগ্ৰাউণ্ড ডাটা ইউজ হৈ থাকে সেই বেকগ্ৰাউণ্ড ডাটাটো আপোনাৰ ইউজ নহ'ব, অৰ্থাৎ যিবিলাক নেকি MB ইউজ হৈ থাকে সেই MBবিলাক ইউজ নহ'ব। তো সেইকাৰণে এইটো অফ কৰি ল'ব, তেতিয়া কি হ'ব, আপোনাৰ কিছু হ'লেও ডাটা মানে বাচিব। তাৰপিছত এয়া হৈছে প্ৰথম ছেটিং নহয় জানো। তেনেকৈ যিবিলাক নেকি এপ আছে আপোনাৰ, ধৰি লওক এই হোৱাটছআপটো ক'ব পাৰে, এইখিনি কৰি ল'ব আপোনালোকে যিটো নেকি আপোনালোকৰ মানে এপসমূহ আছে। তো এতিয়া আহিছোঁ 2 নম্বৰ ছেটিঙলৈ। 2 নম্বৰটো ছেটিং কৰিব কি, আপোনালোকে এই মেইন ছেটিঙত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব তলত, এটা বেটাৰী এণ্ড পাৰফৰ্মেঞ্চ বুলি, এই অপশ্যনটো দেখিছে নহয়, এই অপশ্যনটো পাব। আৰু এতিয়া আপোনালোকে ভাবিব পাৰে যে মোৰ ইণ্টাৰনেট ডাটাৰ লগত বেটেৰী কানেকশ্যন বা পাৰফৰ্মেঞ্চ কি কানেকশ্যন আছে নহয় জানো। তো আপোনালোকক জনাইছোঁ, ইয়াত আহিব। অহাৰ পিছত আপোনালোকে এটা ছেটিং পাব ওপৰত দেখিছে নহয়, সেই ছেটিংটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে এটা টাৰ্ণ্ড অফ মোবাইল ডাটা ৱেন ডিভাইচ ইন লকড, বুজি পালেনে। এই অপশ্যনটো আপোনালোকে ইয়াত নেভাৰ হৈ আছে নহয়, তো আপোনালোকে এইটো 5 মিনিট 10 মিনিট 30 মিনিট কি কৰিব মন কৰিব পাৰে।
ধৰি লওক আপুনি যদি নেভাৰ হৈ আছে তেনেহ'লে কি হয় আপোনালোকক জনাইছোঁ যেতিয়া আপুনি যিকোনো এটা অপশ্যনত মানে আপুনি অন কৰিলে ইণ্টাৰনেট ডাটাটো অন কৰিলে কিন্তু তাৰপিছত আপুনি বন্ধ কৰিবলৈ পাহৰিছে ধৰি লওক মোৰ ইয়াত যেনেকৈ অন হৈ আছে নহয় জানো এইটো মই বন্ধ কৰিব পাহৰিছোঁ তো তেতিয়া আপুনি কি হ'ব যদি বন্ধ কৰিব পাহৰে তেতিয়াহ'লে আপোনাৰ এইটো ডাটাটো ইউজ হৈ থাকে নহয় জানো বেকগ্ৰাউণ্ডত ইউজ হৈ থাকে ইয়াত অকণমান MB গুচি গৈ থাকিব কিন্তু আপুনি যদি পাহৰিছে তেনেহ'লে কি কৰিব যদি এই সেটিংটো যদি আপুনি এই নেভাৰ অপশ্যনটোত যেহেতু আছে নহয় জানো ইয়াত যদি 5 মিনিট কৰি থৈ দিওঁ তেনেহ'লে অট'মেটিক 5 মিনিটৰ পিছত মোৰ মোবাইলৰ যিটো ডাটা সেইটো অট'মেটিক অফ হৈ যাব অৰ্থাৎ ইয়াত যেনেকৈ অফ কৰি দিব পাৰে এনেকৈ অফ কৰিব পাৰি তো তেনেকৈ অফ হৈ যাব তো এয়া হৈছে দ্বিতীয় সেটিং এতিয়া আহিছোঁ আপোনালোকক তৃতীয় নম্বৰ সেটিংটোত বুজাব আহিছোঁ আপোনালোকক তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিটো ফোনৰ প্লে ষ্ট'ৰ এই প্লে ষ্ট'ৰটো দেখিছে নহয় এইটোত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো নেকি প্ৰফাইল অৰ্থাৎ লগো সেই লগোটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব সেটিং বুলি দেখিছে নহয় এই সেটিং অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে কি হ'ব আপোনাৰ ইয়াত এটা অপশ্যন পাব নেটৱৰ্ক প্ৰেফাৰেন্সেছ বুলি আৰু তাত আপুনি ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত অপশ্যন এটা পাব দেখিছে অটো আপডেট এপ দেখিছে নহয় এইটো যদি আপোনালোকে অন কৰি থৈছে দেখিছে নহয় ইয়াত অন আছে তো তেতিয়া আপোনাৰ ডাটা ইউজ হৈ থাকিব মানে ইণ্টাৰনেট ডাটাটো গুচি গৈ থাকিব কাৰণ হৈছে কি আপুনি যেতিয়া ইয়াত এইটোত অন হৈ আছে নহয় জানো আপডেট উইথ লিমিটেড এমাউণ্ট অফ মোবাইল ডাটা দেখিছে নহয় এয়া কি হৈছে আপোনালোকক বুজাইছোঁ যেতিয়া আমি এপবিলাক ডাউনলোড কৰোঁ আৰু এপবিলাক আমাৰ ওচৰত আপডেট দিবলৈ আহে তো তেতিয়া যদি এই অপশ্যনটো যদি অন হৈ থাকে যিটো সেটিং দেখুৱালোঁ আপোনালোকক এই অপশ্যনটো যদি অন হৈ থাকে তেনেহ'লে ইয়াত যদি এই অপশ্যনটো যদি অন হৈ থাকে তেনেহ'লে আমাৰ যিবিলাক মোবাইল এপবিলাক নেকি আপডেট দিব আহে সেই আপডেটটো অট'মেটিক হৈ যায় মানে অট'মেটিক আপডেট হৈ যায় যদি আপুনি এই অপশ্যনটো যদি আপুনি অফ কৰি থৈ দিয়ে নহয় তেনেহ'লে আপোনাৰ যিবিলাক এপবিলাক আপডেট দিব আহিব সেইবিলাক আপুনি যেতিয়ালৈকে আপডেট নকৰে নিজে তেতিয়ালৈকে আপডেট নহ'ব আৰু যদি এইটো অন হৈ থাকে তেনেহ'লে আপডেট হৈ থাকিব আৰু যদি আপোনালোকে অফ কৰি থ'ব বিচাৰে তেনেহ'লে তলত এটা দেখিছে ডণ্ট অটো আপডেট এপ বুলি এই অপশ্যনটোত ক্লিক কৰি দিব পাৰে আৰু ইয়াত ক্লিক কৰিলে আপোনাৰ এপসমূহ আপডেট নহ'ব অট'মেটিকলি অৰ্থাৎ আপুনি যেতিয়া আপডেট কৰিব তেতিয়াহে আপডেট হ'ব তো এয়া কৰিলে আপোনাৰ কিছু ডাটা মানে বাচিব হয়নে নহ'লে কি হয় অটো হৈ থাকিলে ইয়াত আমাৰ যেতিয়া ডাটাটো অন হৈ থাকিব তেতিয়া অট'মেটিক আমাৰ এপবিলাক আপডেট হৈ যাব তো এয়া সেটিং 3 নম্বৰ সেটিং তো লগতে আপোনালোকে ইয়াত 3 নম্বৰ সেটিঙত এইটোও কৰি থ'ব পাৰে যে আপোনাৰ ইয়াত দেখিছে অটো প্লে ভিডিঅ' অভাৰ ৱাইফাই অনলি দেখিছে নহয় আপুনি যদি ডণ্ট অটো প্লে ভিডিঅ' বুলি কৰি থয় তেতিয়াহ'লে ইয়াতো কৰি থ'ব পাৰে তেতিয়াও আপোনাৰ কিছু ডাটা বাচিব তাৰপিছত এতিয়া আহিছোঁ আমি 4 নম্বৰ সেটিংটোত 4 নম্বৰ সেটিংটো হৈছে আপোনালোকৰ যিটো ইউটিউব অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত এনেকুৱা অপশ্যন আহিছে নহয় জানো এতিয়া আপোনালোকে ইয়াত আপোনাৰ লগোটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত এটা অপশ্যন পাব সেটিং আৰু এই সেটিং অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাইছে 2 নম্বৰ অপশ্যনটো দেখিছে নহয় এই 2 নম্বৰ অপশ্যনটো ডাটা সেভিং বুলি এই ডাটা সেভিঙত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াত যিবিলাক নেকি অপশ্যন আছে গোটেই ডিসেবল আছে অৰ্থাৎ এনেবল নাই তো আপোনালোকে সেইবিলাক এনেবল কৰি ল'ব লাগিব দেখিছে নহয় ইয়াত যদি আমি এনেবল কৰি দিওঁ গোটেইখিনি এনেবল হৈ যাব কিন্তু ইয়াত কি হৈছে ডিসেবল কৰি দিয়া আছে তো সেইকাৰণে আপোনালোকে এইটো এনেবল কৰি দিব আৰু যদি আপোনালোকে এনেবল নকৰে কি হয় আপোনাৰ যিটো নেকি বেকগ্ৰাউণ্ড ডাটা সেইটো অট'মেটিক গৈ থাকে ইয়াত তো সেয়া আপোনালোকে
এইটো এনেবল কৰি ল'ব ইয়াত লিখা আছে ডাটা সেভিং মোড অটোমেটিকলি এডজাষ্ট সেটিং টু সেভ মোবাইল ডাটা দেখিছে নহয় তো তেতিয়াহে আপোনালোকে এইটো অফ কৰি থলে সেভ নহ'ব আৰু যদি আপুনি অন কৰি থয় তেতিয়াহ'লে সেভ হ'ব তো এয়া আছিল মানে ইণ্টাৰনেট ডাটাৰ ক্ষেত্ৰত কিছু মানে আপুনি যদি প্ৰব্লেম পাই আছে তেনেহ'লে বচাব পাৰিব ইয়াৰ থ্ৰুদি আপুনি 1 GB ডাটা হ'লেও দিনটো চলাব পাৰিব আপুনি ভিডিঅ' চিডিঅ' চাব পাৰিব তো এইখিনি আছিলে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম